So, how you are feeling right now? কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে বহুত জীৱনত প্ৰথমবাৰ বহুত কাম কৰিব গৈ আছা কি কৰিবা জীৱনত প্ৰথমবাৰ ফাৰ্ষ্ট ফ্লাইটত উঠি দেন মুম্বাইখন দেখা পাম ওপৰৰ পৰা মুম্বাই এয়াৰপৰ্টত যাব পাৰিম সেয়া তাৰপাছতে গোৱা তাৰপিছত দিল্লী একেবাৰতে 5টা মানে আৰু 5 ষ্টাৰ হোটেলত মানে থাকিব দিতি ৰাণীয়ে ৰখাব এসপ্তাহ কি লাগে আৰু জীৱনত আৰু কি লাগে যি খাব বুফে যি খাব মন যায় নিজে লৈ খাব পাৰিম আজাদি বাপেৰ পৰা পইচা খুজি মোক দিবি Thank you. ঐ এতিয়া কোন নাই এতিয়া কি কৰিব লাগিব বেগ চেকিনত লগাই দিওঁ আছো কেনেকুৱা লাগিছে ভাল লাগিছে এক্সাইটেড এক্সাইটেড কি কৰি আছ হা আমাৰ লেঅভাৰ আছে ন মুম্বাইত লেঅভাৰ আছে লেঅভাৰৰ টিকেটটো সদায় এক্সট্ৰাকে ৰাখিব লাগে আচ্ছা হেৰাই গ'লে দিগদাৰ হৈ যাব এতিয়া আমাক সেইটো বৰ্ডিং পাছে লাগিব এতিয়া আমি অকল মুম্বাই বৰ্ডিং পাছ ল'ম মুম্বাইত যেতিয়া ৰখিমগৈ তাৰ পাছতে গোৱাৰ বৰ্ডিং পাছ আৰু এতিয়া আমি ক'ত যাম এতিয়া আমাৰ ফ্লাইটখন প্ৰথমতে ৰখিব মুম্বাই নহয় চাওক আপোনালোকে তাই মানে পুৰা দিনটো আজি ব্যস্ত হৈ আছিল মানে বিয়াৰ মানে অৰ্ডাৰবোৰ আহি আছিল গুৱাহাটী এয়াৰপৰ্টত সেয়া মোৰ আঁচুৰিব লগা হৈছে চাওক মানে কি হৈছে মই ৰাতিপুৱা 6টা বজাতে উঠিলোঁ কাম শেষ হওঁতে মোৰ 1টা বাজিছে তাৰপাছত 1টা বজাৰ পাছত আমাৰ ফ্লাইট আছে 4টা বজাত আমি 2টা বজাত পাবহিয়ে লাগে মই জাষ্ট লাগেজটো লৈছোঁ আৰু দৌৰিছোঁ মই মানে যেনেকৈ আছিলোঁ মই তেনেকৈ আছোঁ সেইকাৰণে মই মাস্কখন পিন্ধি আছোঁ মায়ে ফোন কৰিছে ফোন কল আৰু কিবা ল'ব লগা আছিল নেকি আমাৰ কম্পেক্ট হেৰি আই শ্বেডো আছে নালাগে নেল পলিচে ল'ব লগা আছে ভয় লাগিছেনে নাই লগা এক্সাইটমেণ্ট ৰেডি টু ফ্লাই মই তাইৰ ৰিয়েকশ্যনটো দেখাম তাই যিহেতু ফাৰ্ষ্ট টাইম উঠিছে ফ্লাইটত Clear to your seats for takeoff. Please confirm cabin clearance. Thank you. समोसा আৰু মিঠাই কোনেনো খায় বাৰু এনেকৈ চাওকচোন আকাশৰ ওপৰত মিঠাই সমোসা খাই আছোঁ আকাশৰ ওপৰত কি খাইছোঁ আমি আকাশৰ ওপৰত মিঠাই আৰু কেক খাই আছোঁ আমি মুম্বাই পালোহি এতিয়া আমাৰ লেঅভাৰ আছে মুম্বাইত কিন্তু এতিয়া আমি এতিয়া 2ত আছোঁ আমি টাৰ্মিনেল 1ত যাব লাগিব এণ্ড আই ডোণ্ট ন' হাউ টু চেঞ্জ দ্য টাৰ্মিনেল কাৰোবাক সুধিব লাগিব সুধো टर्मिनल 1 यहाँ से 5 किलोमीटर है 5 किलोमीटर कैसे जाना पड़ेगा आप यहाँ से पहले एग्जिट हो जाना हाँ फिर B4 पे जाना थैंक यू एग्जिट হ'ব লাগিব প্ৰথমতে তাৰ পাছতে আকৌ বাছত উঠি মোৰ ফাৰ্ষ্ট টাইম হৈছে এনেকুৱা লাইক এনে মোৰ এটা টাৰ্মিনেলৰ ভিতৰতে হৈ যায় ট্ৰান্সফাৰটো কিন্তু এবাৰ
एयरपोर्ट सेंस हो गल टर्मिनल में सेंस हो गल ये जाएगा ना ये जाएगा अच्छा তাই এক্সিলেটাৰত উঠিব ভয় কৰে ষ্টেপেদি দৌৰিলে তাই ঐ ঐ তই যা মই গুৱাহাটী গুচি যাওঁ তই গোৱা ফুৰি আহ যা অকলে অকলে চেণ্ডেল পিন্ধি চেটেপ 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 আৰু এতিয়া এয়াৰপৰ্ট লঞ্চত খাবলৈ সোমাইছোঁ যিহেতু সকলোখিনি ফ্ৰী মোৰ কাৰণে একদম থুচি থুচি প্লেটত ভৰাই লৈছোঁ আৰু এইখন হৈছে পৰীৰ থালি পৰীও একদম বিৰিয়ানী চিৰিয়ানী এগালমান লৈছে আমি এতিয়া গোৱা গৈ আছোঁ আৰু চাওক মই উইণ্ড' ছিটৰ টাইম 10টা হৈছে আৰু আমি এয়াৰপৰ্টত অলপ ৰখিলোঁ আৰু অলপ মানে কিবা কিবি খাই ফ্ৰেছ হৈ ল'লোঁ ছোৱালীয়ে ব্লগ কৰিছে দেই আমি গোৱা পাওঁতে পাওঁতে 12টাই বাজি যাব চাগে চ' ষ্টে টিউন ভিডিঅ'টো চাই থাকক শুনক না আৰু এটা ইণ্টাৰেষ্টিং কথা কি হয় মানে উইণ্ড' ছিটটো সহজতে পোৱা নাযায় হা তো মানে উইণ্ড' ছিটটো বহা মন আছিল কিন্তু মানে বুক কৰিব পৰা নাছিলোঁ আৰু উইণ্ড' ছিটটোত বহিলে মানে তললৈ ভিউটো ইমান वेलकम to Goa फाइनली हमें गोवा पाई गलो सो हमें गोवा पाई गलो ही आमार होटेलर পৰা গাড়ী পঠাই দিছে আমি আগতীয়াকৈ কৈ দিছিলোঁ গাড়ী দিবলৈ যিহেতু আমি দেৰিকৈ পাম ইটছ অলমষ্ট 12 AM বিৰিয়ানীত কি আছে দেখাই দিয়া এবাৰ ডিনাৰত বিৰিয়ানীত কি আছে মানে ডিনাৰত বিৰিয়ানী कच्चा पनीर আৰু চালাড आधा खाया हुआ रायता আৰু চালাড আৰু कोक আৰু पनीर हरी चटनी আৰু হে ৰাইতা ओके বহুত জ্বলা মই चला ने বহুত बिरयानी हाउस द बिरयानी इज इट नाइस আমাৰ পৰিয়ে গোটে লাইট কেটা জ্বলাব পৰা নাই 5 স্টাৰ হোটেলত থাকি তাই মোক কৈছে যে মোৰ আমাৰ ৰুমত লাইট গল বলে এতিয়া মই তাইক দেখাম লাইট কেনেকৈ জ্বলায় চা লাইট জ্বলাবলৈ সদায় কিটো ইয়াত সোমোৱাই দিবি তেতিয়া লাইট জ্বলিব আদাৰৱাইজ কি নজ্বলে সৰি লাইট নজ্বলে বুজিলি সো নাও গাইজ গুড নাইট এনেকুৱা ফানি আপডেট পাই থাকিবৰ কাৰণে এজনী পাগল হৈ গ'ল এই এনেকুৱা ফানি আপডেটবোৰ পাই থাকিবৰ কাৰণে আপোনালোকে নেক্সট ভিডিঅ'টো চাব এতিয়া যিমানখিনি পাৰোঁ দেখালোঁ নেক্সট ভিডিঅ'টো ভালকৈ দেখাম য়েছ আই কেন আণ্ডাৰষ্টেণ্ড এণ্ড ফটো ভিডিঅ' ভইচ কোৱালিটি বেয়া হৈছে বাট নেক্সট ভিডিঅ'টো বিৰাট ধুনীয়া আহিব টিল দেন বাই বাই টাটা ভালে থাকক কুশলে থাকক এণ্ড য়েছ নেক্সট ভিডিঅ'টো অতি সোনকালে দেখাই আছোঁ আৰু একদম ফাৰ্ষ্টতে মই দিম আমাৰ হোটেল ট'ৰ ইয়াতে আমাৰ হেৰিও আছে এইটো কি বুলি কয় এয়া কেনেকৈ খোলে এইটো yes balcony ase and I'll show you the whole hotel view from here it's very nice good night